গুড মৰ্নিং ছাত্ৰ ছাত্ৰীসকল। আজি আমি বন্ধনীযুক্ত সমস্যাৰ সমাধান আৰু বন্ধনী ব্যৱহাৰ কি ধৰণে কৰা হয় আমি তাক শিকিবলৈ যত্ন কৰিম। বন্ধনী বুলি ক'লে বন্ধনী তিনি প্ৰকাৰৰ থাকে। এক নম্বৰ সৰু বন্ধনী বা প্ৰথম বন্ধনী, এইটো হ'ল সৰু বন্ধনী। দুই নম্বৰ মাজু বা দ্বিতীয় বন্ধনী, এইটো মাজু বন্ধনী বুলি কয়। তিনি নম্বৰ বৰ বা তৃতীয় বন্ধনী, অৰ্থাৎ ডাঙৰ বন্ধনীটো কি বৰ বন্ধনী বুলি কোৱা হয়, গতিকে এইটো হ'ল বৰ বন্ধনী। সৰু বন্ধনী, মাজু বন্ধনী আৰু বৰ বন্ধনী, এই তিনিটা প্ৰকাৰৰ বন্ধনী আছে। আমি এই তিনিটা প্ৰকাৰৰ বন্ধনী কেনেকৈ ব্যৱহাৰ কৰিম, অংকত কেনেকৈ ব্যৱহাৰ কৰিম, সেই সম্পৰ্কে আজি তোমালোকক মই শিকাবলৈ যত্ন কৰিম। তোমালোকে ভালদৰে গুৰুত্ব দি শুনিবা। বন্ধনীযুক্ত সমস্যা সমাধান কৰোঁতে আমি দুটামান কথা মনত থ'বলগীয়া হয়। এক নম্বৰ, প্ৰথম সৰু বন্ধনীৰ কাম কৰিব লাগে। বন্ধনীযুক্ত সমস্যাটোত থকা বন্ধনীবিলাকৰ ভিতৰত প্ৰথমে আমি সৰু বন্ধনীৰ কাম কৰিব লাগে। দ্বিতীয় স্তৰত আমি মাজু বন্ধনীৰ কাম কৰিব লাগে। তৃতীয় স্তৰত বৰ বন্ধনীৰ কাম কৰিব লাগে। আৰু ইয়াৰ পাছত পাটীগণিতৰ 4 প্ৰক্ৰিয়াৰ কাম আমি কৰিব লাগে। পাটীগণিতৰ 4 প্ৰক্ৰিয়াৰ ক্ৰম হ'ল হৰণ, পূৰণ, যোগ, বিয়োগ বা বিয়োগ যোগ কৰিব লাগে, হয়নে? যদি সমস্যাটোত মাত্ৰা থাকে তেন্তে মাত্ৰাৰ কাম প্ৰথমে কৰিব লাগে, হয়নে? আমি এতিয়া মাত্ৰাৰ কাম নকৰোঁ। আমাক এতিয়া যিটো সমস্যা আমাক দিয়া আছে, ধৰা এইটো প্ৰশ্ন এটা লৈছোঁ। এই প্ৰশ্নটোত অৰ্থাৎ সমস্যাটোত বন্ধনী আছে, দেখিছা নহয়? এইটো 20 প্লাছ বৰ বন্ধনী, এইটো হ'ল বৰ বন্ধনী। মাজু বন্ধনী, সৰু বন্ধনী 4 - 2, তাৰমানে সৰু বন্ধনীৰ ভিতৰত 4 - 2 আছে, কিন্তু তাক সৰু মাজু বন্ধনীও বান্ধি থোৱা আছে আৰু বৰ বন্ধনীও বান্ধি থোৱা আছে। হৰণ 2, অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈ সৰু বন্ধনী আছে আৰু ইয়াৰ পৰা ইয়ালৈ বৰ বন্ধনীৰ অংক আছে, মানে বৰ বন্ধনীৰ ভিতৰত থকা এইখিনি অংক। প্লাছটোত বন্ধনী নাই, মানে তাৰপাছত 4 পূৰণ 2, ইয়াত সৰু বন্ধনীয়ে বান্ধি থোৱা আছে আৰু এইটো মাজু বন্ধনী আছে। হৰণ 2, সেইটো মাজু বন্ধনী, অৰ্থাৎ মাজু বন্ধনীৰ ভিতৰত আছে 4 পূৰণ 2 হৰণ 2, হয়নে? তাৰপাছত আছে -2 বৰ বন্ধনী, অৰ্থাৎ বৰ বন্ধনীৰ ভিতৰত এই গোটেইখিনি অংক আছে, মানে আমি সেই কথাখিনি বুজিব লাগে। এতিয়া আমাৰ কাম হ'ব, আমি প্ৰথমতে শিকামতে আমাৰ কাম হ'ব প্ৰথমে সৰু বন্ধনীৰ কাম কৰিব লাগে। গতিকে আমি প্ৰথমতে সৰু বন্ধনীৰ কাম কৰিব লাগিব প্ৰথম স্তৰত। প্ৰথমতে আমি সৰু বন্ধনীৰ কাম কৰিব লাগে যিহেতু, সেয়েহে বাকীখিনি কাম আমি পেলাই থ'ম, অৰ্থাৎ বাকীখিনি একেধৰণে আমি লিখি থ'ম। 22 কাম আমি কৰিব নোৱাৰোঁ, গতিকে 20 আমি লিখি দিলোঁ। 20 প্লাছ একেধৰণৰ থাকিব। তাৰপাছত বৰ বন্ধনী আহিলে, তাৰপাছত মাজু বন্ধনী আহিলে। এইটো সৰু বন্ধনী কাম প্ৰথমতে আমি কৰিম। এইটো সৰু বন্ধনী আছে, এইটো সৰু বন্ধনী আছে, এই দুটা কাম আমি প্ৰথমতে কৰিব লাগিব, যিহেতু সৰু বন্ধনী কাম আমাক প্ৰথমতে কৰিবলৈ দিছে। গতিকে 4ৰ পৰা 2 বিয়োগ কৰি থাকিলে 2, এইটো বিয়োগ কৰাৰ লগে লগে সৰু বন্ধনী কাম উঠি শেষ হ'ল, তাৰমানে সৰু বন্ধনীটো উঠি গ'ল। উঠি যোৱাৰ লগে লগে সৰু বন্ধনী আমি ইয়াত পাতিবলৈ নোৱাৰোঁ। তাৰপাছত আহিলে হৰণ চিন 2 আহিলে, তাৰপাছত আছে মাজু বন্ধনী, মানে এতিয়া এইকেইটা অংক মাজু বন্ধনীৰ ভিতৰত আহি গ'ল, হয়নে? তাৰপাছত প্লাছ চিন আছে, এইটো মাজু বন্ধনী আছে, মাজু বন্ধনীৰ ভিতৰত সৰু বন্ধনী আছে, সৰু বন্ধনীৰ কামহে আমি প্ৰথমতে কৰিব লাগিব। 4ৰ লগত 2 পূৰণ হৈ আছে, গতিকে 4 × 2 = 8, মানে 8 হ'ল। 8 এইটো পূৰণ কৰাৰ লগে লগে সৰু বন্ধনী উঠি গ'ল। তাৰপাছত হৰণ 2 মাজু বন্ধনী, ইয়াৰ পৰা ইয়ালৈ মাজু বন্ধনী কাম আছে, হয়নে? তাৰপাছত -2 বৰ বন্ধনী, হয়নে? গতিকে প্ৰথম স্তৰৰ ফলাফলটো আমি এই ধৰণৰ পালোঁ,
হয়নে সৰু বন্ধনী কাম কৰি আমি এইটো ফলাফল পালোঁ এতিয়া আমাৰ কাম হ'ব দ্বিতীয় বন্ধনী কাম কৰা দ্বিতীয় বন্ধনী কাম কৰিব লাগে দ্বিতীয়তে প্ৰথম বন্ধনী কাম আমি কৰিলোঁ এটা দ্বিতীয় বন্ধনী কাম কৰিম গতিকে 20 to 20 ভাগে থাকিব একেধৰণে পাতি থ'ব লাগিব ইয়াৰ লগত কালগতো আমি যোগ বিয়োগ কৰিব নোৱাৰোঁ যিহেতু দ্বিতীয় বন্ধনী কাম আমি প্ৰথমে কৰিব দ্বিতীয়তে কৰিব লাগিব দ্বিতীয় স্তৰ এইটো হ'ল দ্বিতীয় স্তৰত আমি মাজু বন্ধনী কাম কৰিম এইটো মাজু বন্ধনী আছে এইটো মাজু বন্ধনী হয়নে গতিকে এই মাজু বন্ধনী কামটো কৰিম গতিকে বৰ বন্ধনীটো একেধৰণে পাতি থ'ব লাগিব মাজু বন্ধনীৰ ভিতৰত আছে 2 2 হৰণ হৈ আছে গতিকে 2 2 হৰণ গ'লে একবাৰ যাব গতিকে আমি হৰণ কৰাৰ লগে লগে মাজু বন্ধনী উঠি যাব নাইকিয়া হৈ যাব গতিকে বাৰটো তাৰ বহুৱাল আমি 1 2 এগুণ 2 তাৰ পাছত আহিলে ইয়াৰ পৰা ইয়ালৈ শেষ তাৰ পাছত আহিলে যোগ চিন মানে যোগ চিন আহিলে ইয়াৰ পাছত দ্বিতীয়তে চোৱা মাজু বন্ধনী আছে ইয়াতো মাজু বন্ধনীয়ে মাজু বন্ধনীৰ ভিতৰত 2 আটক হৰণ হৈ আছে গতিকে 2 ৰে আটক হৰণ কৰাৰ লগে লগে মাজু বন্ধনী উঠি যাব 2 ৰে আটক হৰণ কৰিলে বাৰ যাব 4 বাৰ গতিকে মাজু বন্ধনী উঠি গ'ল উঠি যোৱা পাছত থাকিলে -2 গতিকে -2 বহালোঁ আহিলে বৰ বন্ধনী মানে বৰ বন্ধনী আহি গ'ল হয়নে গতিকে দ্বিতীয় স্তৰত আমি এইটো ফলাফল পালোঁ এতিয়া তৃতীয় স্তৰলৈ যাওঁ এইটো তৃতীয় স্তৰ আহি আছে তৃতীয় স্তৰত বৰ বন্ধনী কাম কৰিব লাগিব বৰ বন্ধনীৰ ভিতৰত আছে 1 + 4 - 2 মানে বৰ বন্ধনী কাম এইটো যোগ বিয়োগ হৈ আছে গতিকে 20 20 ভাগে থাকিব প্লাছ বৰ বন্ধনীৰ ভিতৰত কি হৈ আছে চোৱা 4 একে হৈ আছে যোগ হৈ আছে 4 আৰু একে যোগ হৈ আছে আৰু এইটো -2 হৈ আছে মানে 4 লগত 1 যোগ বন্ধনী ভাগে থাকিব যেহেতু আমি যোগটো যোগ ভাগে কৰিম বিয়োগটো বিয়োগ ভাগে 4 একে 5 যোগৰ সংখ্যাকেইটা একেলগে কৰা এইটো ধনাত্মক এইটো ধনাত্মক অৰ্থাৎ প্লাছে 4 একে 5 তাৰপাছত আছে -2 হয়নে এতিয়া 20 প্লাছ একেধৰণে থাকিব এতিয়া তৃতীয় বন্ধনীটো আমি উঠাব পাৰিম যেহেতু এইটো যোগ কৰিব লাগিব এইটো প্লাছ আছে এইটো মাইনাছ প্লাছে মাইনাছে মাইনাছ অৰ্থাৎ বিয়োগ হৈ আছে 5ৰ পৰা 2 বিয়োগ কৰাৰ লগে লগে আমি ফলাফলটো পাম আৰু লগে লগে ডাঙৰ বন্ধনী উঠি যাব হয়নে 5ৰ পৰা 2 বিয়োগ কৰিলোঁ থাকিলে 3 বৰ বন্ধনী উঠি গ'ল উঠিলেনে উঠাৰ লগে লগে 3 থাকিলে ইকুৱেল টু এতিয়া আমাৰ কাম হ'ব তৃতীয়তে এইটো তৃতীয় বন্ধনী কাম শেষ এটা চতুৰ্থ কাম হ'ল ইয়াৰ পাছত হৰণ পূৰণ যোগ বিয়োগ বা বিয়োগ যোগ কৰিব লাগে এটা আমাৰ নিয়ম মতে এতিয়া আমি যোগ কৰিব লাগে বা বিয়োগ কৰিব লাগে ইয়াত কি আছে যোগ আছে গতিকে আমি বন্ধনী গোটেইখিনি কাম শেষ হোৱাৰ লগে লগে যোগ বা বিয়োগ কৰিব লাগে বা হৰণ কৰিব লাগে বা পূৰণ কৰিব লাগে যি থাকে হৰণৰ পৰা যদি থাকে প্ৰথমতে হৰণৰ কাম কৰিব লাগে গতিকে আমি ইয়াত হৰণ পোৱা নাই কেৱল যোগ পাইছোঁ গতিকে যোগ কৰিব লাগে 20ৰ লগত 3 যোগ কৰিলে হ'ল 23 উত্তৰ হ'ল 23 ইমানেই মানে এই ধৰণে আমি বন্ধনী ব্যৱহাৰ কৰি বন্ধনীযুক্ত সমস্যাবোৰ সমাধান কৰিব পাৰোঁ একো টান নহয় এই নিয়মখিনি ভালদৰে অনুসৰণ কৰা আৰু তুমি অংকটো সমাধান কৰিবলৈ যত্ন কৰা ধন্যবাদ।